নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল হিতান্তিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ 28 এপ্ৰিল 2025 চন, অসমীয়া বহাগ মাহৰ 14 তাৰিখ সোমবাৰ। আজি তিথি হ'ব শুক্লা প্ৰতিপদ, ৰাতি 9:12 থাকিব। তাৰ পাছত দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ, ৰাতি 9:38 থাকিব। তাৰ পাছত কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব আয়ুষ্মান যোগ, ৰাতি 10:02 থাকিব। তাৰ পাছত সৌভাগ্য যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব কীটুঘ্ন কৰণ, দিনৰ 11:06 থাকিব। তাৰ পাছত ববকৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব মেঘ ৰাশি। আজি সূৰ্য উদয় হ'ব 4:47 আৰু সূৰ্য অস্ত যাব 5:53। আজি মৰণত ৰাতি 9:12 পৰা 9:38 এপদ দোষ পাব। তাৰ পাছত দ্বিপদ দোষ পাব। আজি দিনটোৰ শুভ মুহূৰ্তবোৰ এনেধৰণৰ হ'ব। ব্ৰহ্ম মুহূৰ্ত 3:11 পৰা 3:39 থাকিব। অভিজিত মুহূৰ্ত 10:54 পৰা 11:46 থাকিব। আৰু গধূলি মুহূৰ্ত 5:41 পৰা 6:05 থাকিব। এতিয়া আমি আজি দিনটোৰ ৰাশিফল হিতান্তিলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি কেৰিয়াৰৰ ক্ষেত্ৰত দিনটো শুভ হোৱা দেখা গৈছে। আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্ম সংস্থাপনৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা আজি দিনটোত দেখা গৈছে। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত খৰকটীয়া সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব। ভাবি চিন্তি সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। আজি দিনটোত হঠাৎ আপোনাৰ কৰ্মব্যস্ততা বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে, যাৰ বাবে আপোনাৰ দৈনিক কাম কাজৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত কোনো লাভদায়ক যাত্ৰাৰ সম্ভাৱনা দেখা দিব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো ৰোমান্টিক দেখা যাব। নতুন প্ৰেম সম্বন্ধ স্থাপন হোৱাৰ সম্ভাৱনা দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব। খোৱা বোৱাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 1, ৰং হ'ব পাতল নীলা। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো ব্যৱসায়িক সম্বন্ধীয় কোনো ডাঙৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। এই ৰাশিৰ নিবনুৱাসকলে আজি দিনটোত কৰ্ম সংস্থাপনৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত ব্যৱসায়িক বিনিয়োগৰ বাবে শুভ হ'ব। গতিকেলৈ এই সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত বিনিয়োগ কৰিলে ভৱিষ্যতে লাভ হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে এক ৰোমান্টিক দিন অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 3, ৰং হ'ব কমলা। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আপোনাৰ আত্মবিশ্বাস প্ৰবল হোৱা দেখা যাব তথা বন্ধুবৰ্গৰ সৈতে আনন্দ উল্লাসৰ মাজেৰে আজি দিনটো অতিবাহিত হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটো আৰ্থিক দিশত উন্নতি হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উপাৰ্জন বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত প্ৰিয়জনৰ প্ৰতি মৰম চেনেহ বৃদ্ধি পাব। সম্বন্ধবিলাকৰ মাজত মধুৰতা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত আগতকৈ উন্নত অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 6, ৰং হ'ব নীলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আপোনাৰ উপাৰ্জন বৃদ্ধি পাব পাৰে, কিন্তু লগতে কিছু অযথা খৰচ বৃদ্ধিৰ সম্ভাৱনা আজি দিনটোত দেখা গৈছে। আজি নিজৰ খং তথা নিজৰ বাক্যৰ ওপৰত গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। অপ্ৰয়োজনীয় কথাত কাৰো সৈতে বিতৰ্কত লিপ্ত নহ'ব। ভালদৰে নজনাকৈ কাৰো কথাত বিশ্বাস নকৰিব, নহ'লে আপুনি বিপদত পৰিব পাৰে। নিজৰ গোপনীয়তা কাৰো আগত প্ৰকাশ নকৰিব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব তথা এক ৰোমান্টিক দিন অতিবাহিত কৰাৰ সুবিধা লাভ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 5, ৰং হ'ব বেঙুনীয়া। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ
আজি দিনটো কৰ্মক্ষেত্ৰত কোনো কথাত সহকৰ্মীৰ সৈতে মতভেদ উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে। সাৱধানে থাকিব। তথাপিও আপোনাৰ কৰ্মদক্ষতাৰ বাবে উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আজি দিনটোত দেখা গৈছে। আজি দিনটোত কোনো পুৰণি বন্ধুৰ সৈতে মিলন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত ব্যৱসায়িক ক্ষেত্ৰত উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। প্ৰেম সম্বন্ধৰ বাবে দিনটো সুন্দৰ দেখা গৈছে। স্বাস্থ্যৰ পক্ষে শাৰীৰিক সুস্থতা অটুট থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 8, ৰং হ'ব মটীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো কোনো নতুন কৰ্মৰ সৈতে সংযুক্ত হোৱাৰ যোগ দেখা গৈছে। আজি আপোনাৰ আৰ্থিক দিশত আগতকৈ উন্নত অনুভৱ কৰিব। আজি দিনটোত ব্যৱসায়িক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ উপাৰ্জন বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। নিবনুৱাসকলে নিজৰ কেৰিয়াৰৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। ভৱিষ্যত দিনত তেওঁলোকৰ কৰ্মসংস্থাপনৰ যথেষ্ট সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত এক সুন্দৰ দিন পাৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক সুস্থতা অটুট থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 4, ৰং হ'ব গুলপীয়া। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত কৰ্মজীৱনত উন্নতিৰ সম্ভাৱনা দেখা গৈছে। আপোনাৰ কৰ্মদক্ষতাৰ বাবে আপোনাৰ সা-সন্মান প্ৰাপ্তিৰ যোগ আজি দিনটোত দেখা গৈছে। আজি দিনটোত বিনিয়োগৰ বাবে লাভদায়ক হ'ব। আজি দিনটোত আপোনাৰ বাবে ব্যস্ততাপূৰ্ণ হোৱা দেখা যাব পাৰে। আজি দিনটোত ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হোৱা দেখা যাব। আজি আপোনাৰ আৰ্থিক দিশত উন্নত অনুভৱ কৰিব। আজি দিনটোত বিপদপূৰ্ণ কাৰ্যৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন, নহ'লে ডাঙৰ বিপদত পৰিব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজি দিনটো কিছু অপ্ৰত্যাশিত সমস্যা উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে। সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অধিক পৰিশ্ৰম এৰাই চলিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 9, ৰং হ'ব ধোঁৱা বৰণীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আপোনালোকৰ বাবে মধ্যম ফলদায়ক হোৱা দেখা যাব। আজি দিনটোত সন্মুখত অহা প্ৰতিটো সমস্যা সহজে সমাধান কৰাৰ আত্মবিশ্বাস আপোনাৰ দেখা যাব। আজি দিনটোত আপোনাৰ ব্যৱহাৰ প্ৰতি সুন্দৰ হোৱা দেখা যাব। আজি আপুনি বেলেগক সহায় কৰি আনন্দ লাভ কৰিব। আজি দিনটোত আপুনি কোনো অতীতত কৰা ভুলৰ অনুতাপ কৰিব পাৰে। প্ৰেম সম্বন্ধৰ বাবে দিনটো সুন্দৰ হ'ব। স্বাস্থ্যৰ দিশত উন্নতি লাভ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 5, ৰং হ'ব পাতল সেউজীয়া। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি পৰিয়াল তথা সন্তান পক্ষৰ পৰা আনন্দিত হ'ব তথা মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি দিনটোত কৰ্মক্ষেত্ৰত কামৰ বোজা হ্ৰাস পাব। ব্যৱসায়িক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ আজি যাত্ৰাৰ সম্ভাৱনা দেখা গৈছে। নিবনুৱাসকলৰ কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা আজি দিনটোত দেখা গৈছে। দিনটোত কোনো পুৰণি বন্ধুৰ সৈতে মিলন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত বন্ধুবৰ্গ তথা পৰিয়ালবৰ্গৰ পৰা উৎসাহপূৰ্ণ সঁহাৰি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো কিছু নীৰৱতা অনুভৱ হোৱা দেখা যাব পাৰে। স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 2, ৰং হ'ব ডাঠ ৰঙা।
মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি কাম কাজৰ বোজা বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আৰ্থিক দিশত কোনো বন্ধুৰ সহায় লাভ কৰিব পাৰে। আজি দিনটোত ব্যৱসায়িক দিশত আজি কিছু বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। ধৈৰ্য তথা সঠিক পৰিকল্পনাৰ প্ৰয়োজন হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত প্ৰিয়জনৰ উৎসাহপূৰ্ণ সমৰ্থনে আপোনাক মানসিকভাৱে শক্তিশালী কৰিব। স্বাস্থ্যৰ দিশত আগতকৈ উন্নতি অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 7, ৰং হ'ব বগা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ৰখি থকা কামবোৰৰ সমাধানৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ সহায় লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত কোনো আত্মীয়ৰ পৰা বা কোনো সম্বন্ধীয়ৰ পৰা সুসংবাদ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কোনো নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি আপুনি পুৰস্কাৰ লাভ কৰিব পাৰে। প্ৰেম সম্বন্ধৰ বাবে দিনটো উত্তম দেখা গৈছে। স্বাস্থ্যৰ দিশত আপুনি আজি শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 6, ৰং হ'ব বেঙুনীয়া। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ঘৰুৱা পৰিৱেশ আনন্দময় অনুভৱ কৰিব পাৰিব। আজিৰ দিনটোত আপোনাৰ বাক্যত মধুৰতা দেখা যাব। আজিৰ দিনটোত আপুনি নিজকে আত্মবিশ্বাসেৰে পৰিপূৰ্ণ অনুভৱ কৰিব। আজিৰ দিনটোত নিজৰ বুদ্ধি তথা কৌশলেৰে কঠিন সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আৰ্থিক ক্ষেত্ৰত উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো যথেষ্ট শুভ হ'ব। আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ বাবে সুন্দৰ হ'ব। কষ্টৰ ফল সহজে লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত বিয়াৰ বাবে উপযুক্তজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সুস্থতা অটুট থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 2, ৰং হ'ব পাতল সেউজীয়া। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।